Hey dosto, welcome to my channel Writing Skill Nalbai. To মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ছাৰ-বাইদেউসকল, বন্ধু-বান্ধৱসকল, তো মই আজি আকৌ এটা ভিডিঅ' নিছো। এইটো হৈছে শিক্ষক দিৱসৰ ভাষণ। তো এজন শিক্ষক হিচাপে আপোনালোকে শিক্ষক দিৱসৰ দিনা কেনেদৰে ভাষণ দিব এইটো মই অলপ লিখি আনিছো। তো আপোনালোকে ইয়াৰ পৰা চাই অলপ হেল্প হ'ব বুলি ভাবিছো। যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো আহিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰিয় ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী আৰু সন্মানীয় অতিথিসকল, আজি আমি শিক্ষক দিৱস উদযাপনৰ বাবে একত্ৰিত হোৱাৰ লগে লগে গভীৰ কৃতজ্ঞতা আৰু গৌৰৱ বোধেৰে ভৰি পৰিছোঁ। এজন শিক্ষক হিচাপে এই দিনটোৱে মোৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিছে, কিয়নো ই হৈছে আমি মন গঢ় দিয়া আৰু শিক্ষণৰ প্ৰতি প্ৰেম গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰা অবিশ্বাস্য যাত্ৰাৰ সোঁৱৰণি। শিক্ষকতা কেৱল এটা পেছা নহয়, আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে ই আজীৱন প্ৰতিশ্ৰুতি। প্ৰতিদিনে এই ভূমিকাৰ লগত অহা বিশেষাধিকাৰ আৰু দায়িত্বৰ কথা মনত পৰিছে। শিক্ষাই যি পৰিৱৰ্তন আনিব পাৰে কেৱল লাভ কৰা জ্ঞানৰ ক্ষেত্ৰতে নহয়, চৰিত্ৰ, মূল্যবোধ, দক্ষতাৰ বিকাশৰ ক্ষেত্ৰতো মই প্ৰত্যক্ষ কৰিছোঁ। আমাৰ শ্ৰেণীকোঠাবোৰ কেৱল শিক্ষাৰ স্থানতকৈও অধিক, সেইবোৰ হৈছে প্ৰেৰণা আৰু বৃদ্ধিৰ মঞ্চ। আপোনালোকৰ কৌতূহলী মনবোৰে বিষয়বোৰৰ জটিলতাত ডুব যোৱা, বুজাবুজিৰে মুখবোৰ পোহৰাই তোলা আৰু প্ৰত্যাহ্বানৰ মাজেৰে আপোনাৰ দৃঢ়তা উজ্জ্বল হোৱাটো চাই গৌৰৱ লাভ কৰিছোঁ। আপোনালোকৰ প্ৰত্যেকেই ভৱিষ্যত গঢ় দিয়া শিক্ষাৰ শক্তিৰ প্ৰমাণ। শিক্ষক হিচাপে আমি কেৱল তথ্য আৰু পৰিসংখ্যা প্ৰেৰণ নকৰোঁ, আমি শিক্ষণৰ প্ৰতি আকৰ্ষণ যোগাই তোলোঁ। আমি সমালোচনাত্মক চিন্তাধাৰা, সৃষ্টিশীলতা আৰু আমাৰ চৌপাশৰ জগতখনক প্ৰশ্ন কৰাৰ ক্ষমতাক উৎসাহিত কৰে। আমাৰ লক্ষ্য সকলো উত্তৰ দিয়া নহয়, বৰঞ্চ সেই উত্তৰবোৰ বিচাৰি উলিয়াবলৈ আৰু দ্ৰুতগতিত পৰিৱৰ্তিত পৰিৱেশত নেভিগেট কৰিবলৈ প্ৰয়োজনীয় দক্ষতাৰে আপোনাক সজ্জিত কৰা। শিক্ষক-ছাত্ৰৰ সম্পৰ্ক অনন্য আৰু প্ৰভাৱশালী। আপুনি মোৰ ওপৰত যি আস্থা ৰাখিছে আৰু সেই শৈক্ষিক যাত্ৰাত আপোনালোক পথ প্ৰদৰ্শন কৰাৰ সুযোগ পাই মই নম্ৰ হৈছোঁ। মই ইয়াত কেৱল জ্ঞান ভাগ বতৰা কৰিবলৈ নহয়, এজন গুৰু, সমৰ্থক আৰু উৎসাহৰ উৎস হ'বলৈ আহিছোঁ। আপোনাৰ বৃদ্ধি আৰু কৃতিত্ব আপোনাৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা আৰু স্থিতিস্থাপকতাৰ প্ৰতিফলন। আজিৰ দিনটোত মোৰ নিজৰ জীৱনত প্ৰভাৱ পেলোৱা বহু শিক্ষকৰ কথা মনত পৰিছে। জ্ঞান, প্ৰজ্ঞা আৰু দয়াৰ বিকন হৈ মোক আজি যিজন ব্যক্তি হিচাপে গঢ় লৈ উঠিছে। যেনেকৈ মই আজিৰ দিনটোত মোৰ নিজৰ জীৱনত প্ৰভাৱ পেলোৱা বহু শিক্ষকৰ কথা মনত পৰিছে। জ্ঞান, প্ৰজ্ঞা আৰু দয়াৰ বিকন হৈ মোক আজি যিজন ব্যক্তি হিচাপে গঢ় লৈ উঠিছে। যেনেকৈ তেওঁলোকে মোৰ ওপৰত অমলিন চিন কৰিছে, মই আপোনালোকৰ প্ৰত্যেকৰে বাবেও একে কাম কৰাৰ আকাংক্ষা কৰিছোঁ। আপোনাৰ সম্ভাৱনাক মই বিশ্বাস কৰোঁ আৰু আপুনি সমাজলৈ আগবঢ়োৱা অৱদানসমূহ দেখি মই উৎসাহিত হৈছোঁ। অহৰহ বিকশিত হৈ থকা পৃথিৱীখনত শিক্ষাৰ গুৰুত্ব অতল হৈ আছে। ই এনে এক আহিলা যিয়ে আমাক আগন্তুক প্ৰত্যাহ্বানসমূহৰ সৈতে খাপ খুৱাবলৈ, উদ্ভাৱন কৰিবলৈ আৰু মোকাবিলা কৰিবলৈ শক্তিশালী কৰি তোলে। মই আপোনালোকক মুকলি হৃদয় আৰু কৌতূহলী মনেৰে শিক্ষণক আঁকোৱালি ল'বলৈ উৎসাহিত কৰিছোঁ, কাৰণ শিক্ষণৰ জৰিয়তে আমি ব্যক্তিগত আৰু সামূহিকভাৱে বৃদ্ধি পাই যাওঁ। শিক্ষক দিৱস উদযাপন কৰাৰ সময়ত আহক আমি কেৱল আমাক পথ প্ৰদৰ্শন কৰা শিক্ষকসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা প্ৰকাশ কৰাই নহয়, আজীৱন শিক্ষাৰ্থী হোৱা প্ৰতিশ্ৰুতি দিওঁ। মনত ৰাখিব যে শিক্ষা হৈছে এক সহযোগিতামূলক প্ৰচেষ্টা। ইয়াৰ বাবে শিক্ষকৰ নিষ্ঠা, অভিভাৱকৰ সহায়, ছাত্ৰ-ছাত্ৰীৰ দায়বদ্ধতাৰ প্ৰয়োজন। আপোনাৰ শৈক্ষিক যাত্ৰাৰ অংশ হ'বলৈ মোক অনুমতি দিয়াৰ বাবে ধন্যবাদ। আপোনাৰ সফলতা আৰু কৃতিত্ব আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু আমি ভাগ কৰা অংশীদাৰিত্বৰ প্ৰমাণ। আহক আমি উৎকৃষ্টতাৰ বাবে প্ৰত্যাহ্বানক আঁকোৱালি ল'বলৈ আৰু আমাৰ চৌপাশৰ জগতখনত ইতিবাচক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰি যাওঁ। শিক্ষাৰ উদাৰ কামত অক্লান্তভাৱে নিজকে উৎসৰ্গা কৰা সমূহ শিক্ষাবিদলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। জয় আই অসম। তো এইটো আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ অন্য প্লেলিষ্টত থকা ভিডিঅ'বোৰ চাব। শিক্ষক দিৱসৰ ভাষণৰ ওপৰত মই আৰু কেইটামান ভিডিঅ' বনাইছোঁ, সেইবোৰো চাব। লগতে হায়াৰ ছেকেণ্ডাৰীৰ কিছুমান নোট দিয়া আছে এছামিছৰ, সেইবোৰ চাব আপোনালোকে। তো এইখিনি কৈ আজি মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। তো শিক্ষক দিৱসৰ শুভেচ্ছা আপোনালোকলৈ থাকিল। ধন্যবাদ।